সংঘটিত হ'ল এক করুণ ঘটনা। দুর্ঘটনাগ্রস্ত হল মৃতদেহ কঢ়িয়াই নিয়া এখন এম্বুলেন্স। পুৱাই মৃতদেহৰ বিলৈ দেখি মৰ্মাহত হৈ পৰিল বহুজন। নলবাৰীত মৰ্মান্তিক ঘটনা। মৃতদেহ সহ খালত সোমাল এম্বুলেন্স আৰু তাৰ পিছৰ দৃশ্য এয়া। নলবাৰী আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সন্মুখতেই এই কৰুণ ঘটনা। CNRC 6 মাইলৰ পৰা বঙাইগাঁৱলৈ গৈ আছিল এম্বুলেন্সখন। এম্বুলেন্সখনত আছিল বঙাইগাঁৱৰ উদয়পুৰৰ বাসন্তী চৰকাৰ নামৰ মহিলাগৰাকীৰ মৃতদেহ। 31 নং ৰাষ্ট্ৰীয় ঘাইপথত ডাঠ কুঁৱলীৰ বাবে ভয়ংকৰ দুৰ্ঘটনা। পুলিচ চেকপোষ্টত খুটিয়াই এম্বুলেন্স সোমাল দ খাৱৈত। গুৱাহাটীৰ পৰা আহি আছিল ডেডবডীলৈ গাড়ীখন এম্বুলেন্সখন আহোঁতে ইয়াতে সেই তাতে বাইদেউ পাথৰ খুন্দা মাৰি কিনে ইয়াতে পৰি বাকী মানুহৰ একজনৰ অলপ বেছি ক্ষতি হ'ল, একজন অলপ ঠিকে আছে। বাকী মৃতদেহটো তলত পৰি আছিল। মৃতদেহটো আৰু পানীৰ পৰা উঠাই আনিছে। মৃতদেহ বাগৰি পৰিল খালত। আহত হ'ল মৃত মহিলাগৰাকীৰ 2 পুত্ৰ শেখৰ চৰকাৰ আৰু সমৰ চৰকাৰ। তাৰ পিছত এইদৰেই ক্ৰেনেৰে উঠোৱা হৈছে বাহনখন। SP হেমন্ত ভট্টাচাৰ্যৰ নিৰ্দেশত আৰক্ষীয়ে মৃতদেহ পানীৰ পৰা তুলি পঠালে ঘৰলৈ। কাহিলি পুৱাই মৃতদেহৰ এনে বিলৈ দেখি মৰ্মাহত হৈ পৰিল সকলো। এয়া বহুত দুখ লগা ঘটনা। এই মৃত্যু যে কঢ়িয়াই অনা এম্বুলেন্সখন আমাৰ গুৱাহাটী GNRCৰ পৰা বঙাইগাঁও অভিমুখে আহি আছিল। তাৰ পৰা ইয়াত ঘন কুঁৱলীৰ বাবে ইয়াত নিয়ন্ত্ৰণ হেৰুৱাই ঠাইত বাগৰি পৰে। বহুত দুখ লগা ঘটনা। ইয়াত মানে মৃত্যুদেহটো আমি সকলো ৰাইজে ইয়াৰ পৰা টানি আজৰি ওলাব লগা হ'ল। উল্লেখযোগ্য যে মগজুৰ ৰক্তক্ষৰণৰ বাবে মহিলাগৰাকীক ভৰ্তি কৰোৱা হৈছিল CNRCত। শনিবাৰে মৃত্যু হোৱাৰ পিছত নিশা লৈ যোৱা হৈছিল ঘৰলৈ আৰু তাতেই এই দুৰ্ভাগ্যজনক ঘটনা।